Hello and welcome to the newspaper analysis of 26 August 2026. আজি তিনটা ইম্পৰ্টেণ্ট টপিক GS পেপাৰ 1 ৰিলেটেড জম্মু কাশ্মীৰৰ ওপৰত কথা পাতিম। কাশ্মীৰখন অসমৰ লগত এটা ৰিলেশ্যন আছে, সেইটোৰ ওপৰতো ডিছকাশ্যন কৰিম। তাৰ লগতে GS পেপাৰ 2 পলিটি এণ্ড গভৰ্নেন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ লগত এটা টপিক মিলাই পেলাই ডিছইনফৰমেশ্যন এণ্ড ইলেকশ্যনছৰ ওপৰত আছে, কেনেকৈ ইলেকশ্যনছে আমাৰ কাণ্ট্ৰিখনক এফেক্ট কৰে। GS পেপাৰ 3ৰ আণ্ডাৰত আমি PM কিষাণ বোলে যোনটো গভৰ্ণমেণ্টৰ পলিচি, সেইটোৰ ওপৰত ডিছকাশ্যন কৰিম। তো আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে জম্মু এণ্ড কাশ্মীৰ SI অপেন্স প্ৰব ইনটু আনৰিজল্ভ কেছ। তো এইটো কেছটো হৈছে ওৱানধামা বোলে মেছেকাৰ হৈছিলে, য'ত 23টা কাশ্মীৰী পণ্ডিত গুলিয়াই মাৰিছিলে। তাতে এটা সৰু 1 বছৰীয়া বাচ্চাও আছিলে, যাক 18টা গুলি মাৰিছিলে। তো এইটো হৈছিলে কাশ্মীৰী পণ্ডিতবিলাকৰ লগত। কিন্তু এইখিনিলৈকে গৈ পোৱালৈকে জম্মু কাশ্মীৰৰ আমি অলপ হিষ্ট্ৰীটো ডিটেইলছ এনেকৈ অকণমান অভাৰঅল আমি চাই লওঁ। তো জম্মু কাশ্মীৰখন কাশ্যপ ঋষিৰ বোলে এজন আছিলে, কাশ্যপ ঋষি। এই কাশ্যপ ঋষিৰ নামত আছে। তো কাশ্যপ মীৰ মানে হৈছে লেক বা কাশ্যপ মেৰু মানে হৈছে মাউণ্টেইন। এই দুটা শব্দৰ পৰাই কাশ্মীৰ শব্দটো আহিছে। তাৰ লগতে শাৰদা বোলে এজনী দেৱী আছে। শাৰদা মানে হৈছে আমাৰ সৰস্বতী দেৱীৰ যোনটো পীঠ, যেনেকৈ আমাৰ ইয়াতে কামাখ্যা পীঠ আৰু ব্ৰহ্মপুত্ৰ ভেলীত কামাখ্যা মন্দিৰেদিয়ে আমাৰ মানে কামৰূপখন ডিফাইন হয়, তেনেকৈ এই কাশ্মীৰত এটা নীলম ভেলী আছে। পাকিস্তানত আছে, এতিয়া পাকিস্তান অকুপাইড কাশ্মীৰত আছে নে পাকিস্তানত আছে। তো এই নীলম ভেলীটোত শাৰদা পীঠ এটা আছে। শাৰদা পীঠটোৰ মানে এই সৰস্বতী দেৱীক ডেডিকেটেড আছে। আৰু এই শাৰদা দেৱীক যোনটো মন্ত্ৰ মাতে, সেই মন্ত্ৰটো এই কাশ্মীৰৰ নামটো উচ্চাৰণ হয়। তো এতিয়া কাহিনীটো এনেকুৱা যে প্ৰথম মানে কাশ্মীৰখনত এনেকুৱাতো থাকিলে বহুতখিনি ৰজা। তো লোহাৰা বোলে এটা ডাইনেষ্টি আছিলে। তো এইটো 1000 AD-ত আছিলে। তো এই লোহাৰা ডাইনেষ্টিয়ে ৰজতাৰংগিনী বোলে এখন কিতাপ লিখাইছিলে বাই কালহানা। তো এইখন কি হয়, এইখন একচুৱেলি হিষ্ট্ৰী হয় অফ কাশ্মীৰ। আৰু ইয়াতে এখন স্বয়ম্বৰ এখন বিয়াৰ কথা লিখা আছে। সেই বিয়াখন হৈছিলে মেঘৱাহানা বোলে এজন ৰজা আছিলে, গান্ধাৰাৰ। আৰু কাৰ লগত বিয়া হৈছিলে জানেনে? আমাৰ কামৰূপৰ বৰ্মন ডাইনেষ্টিৰ অমৃত প্ৰভা বোলে কুইনজনীৰ লগত বিয়া হৈছে বোলে। এই ৰজতাৰংগিনীখনতে এই কালহনাই লিখিছে, আৰু সেইকাৰণে আমাৰ কাশ্মীৰৰ লগত এটা ৰিলেশ্যন আছে। তো এতিয়া আমি প্ৰথম চাওঁ কাশ্মীৰখনৰ হিষ্ট্ৰীটো। লোহাৰৰ পৰা কি হয়, লোহাৰৰ পৰা কাশ্মীৰৰ গোটেই মানে যোনটো লাকামটো শ্বাহমীৰ বোলে ডাইনেষ্টি এটা যায়। মানে শ্বাহমীৰ ডাইনেষ্টিটোৱে লোহাৰাক ডিফিট কৰি দিয়ে। বেছিকেলি এইবিলাক মুছলিম আছিলে, ইছলামিছ আছিলে, তুৰ্কিক আছিলে, আফগান আছিলে, যি আছিলে। আৰু শ্বাহমীৰৰ পৰা পাছত আকবৰে সেইখন মানে মোগলৰ আণ্ডাৰলৈ আনে। মোগল যেতিয়া উইক হৈ যায় অলপ টাইমৰ কাৰণে, মাৰাঠাবিলাকো এক্টিভ হৈ যায়। আৰু ফাইনেলি মাৰাঠাবিলাকক 1761 বেটেল অফ পানিপটত আফগানিস্তানৰ এটা দুৰাণী কিংডম এটা আছিলে, সিহঁতে ডিফিট কৰে আৰু কাশ্মীৰখন তেওঁলোকৰ আণ্ডাৰত আহে। ফাইনেলি কাশ্মীৰখন গৈ পেলাই মহাৰাজা ৰঞ্জিত সিং, যোন মানে শিখ কিংডম এখনো আছিলে, শিখ কিংডমৰ বহুত এজন মানে শক্তিশালী ৰজা আছিলে, তেওঁৰ আণ্ডাৰত কাশ্মীৰখন আহে। আৰু তাৰপিছত কাশ্মীৰখন ফাইনেলি হিন্দু এজন ৰজাৰ আণ্ডাৰত আহে, তেওঁৰ নামটো আছিলে হৰি সিং। এতিয়া আমাৰ কাহিনীটো এই হৰি সিঙৰ পৰাই ইণ্টাৰেষ্টিং আৰু ষ্টাৰ্ট হৈ গৈছে। তো যেতিয়া ইণ্ডিয়াখন ফ্ৰীডম হৈছিলে 1947-ত, তেতিয়া যোনবোৰ প্ৰিন্সলি ষ্টেট আছিলে, তো কাশ্মীৰখন এটা প্ৰিন্সলি ষ্টেট আছিলে আণ্ডাৰ হৰি সিং। তো প্ৰিন্সলি ষ্টেট মানে যোনবোৰ ষ্টেট প্ৰিন্স এজনে ৰুল কৰিছিলে। আমাৰ আৰু কিছুমান জেগা আছিলে যোনবোৰ ব্ৰিটিছ ডমিনিয়ন আছিলে, যেনেকৈ মাদ্ৰাছ হৈ গ'ল, এইবিলাক ব্ৰিটিছ ডমিনিয়ন, সেইবিলাক ডাইৰেক্ট ব্ৰিটিছৰ আণ্ডাৰ আছিলে। প্ৰিন্সি ষ্টেটবিলাক কি আছিলে, এইবিলাক প্ৰিন্সৰ আণ্ডাৰত আছিলে। যদিও প্ৰিন্সৰ আণ্ডাৰত থাকে, আল্টিমেটলি ব্ৰিটিছৰ আণ্ডাৰতে আছিলে, কিন্তু প্ৰিন্সলি ষ্টেটছ বুলি কৈছিলে। তো এইখন এখন প্ৰিন্সলি ষ্টেট আছিলে। এই প্ৰিন্সলি ষ্টেটছবিলাকক এটা অপশ্যন দিয়া গৈছিলে যে ইডাৰ তহঁতি পাকিস্তানক জইন কৰ, নহ'লে ইণ্ডিয়াক জইন কৰ। এতিয়া হৰি সিঙে বিচাৰিছিলে যে এই কাশ্মীৰখন যাতে ফ্ৰী হৈ থাকক, আৰু তেওঁ এটা ট্ৰিটিও কৰিছিলে পাকিস্তানৰ লগত সেই সময়টোত, যাতে ট্ৰেডবিলাক হৈ থাকে আৰু মই লাহে লাহে ডিচাইড কৰিম মই ক'ত জইন কৰোঁ। কিন্তু যেতিয়া পাকিস্তানে দেখিলে যে হৰি সিঙে এনেকৈ ডিচাইড কৰিব খোজা নাই, সোমাব খোজা নাই পাকিস্তানৰ লগত, তো পাকিস্তানে কিছুমান ডিছগাইজ মানুহ বন্দুক লৈ পেলাই কাশ্মীৰলৈ ভৰালে। আৰু তেতিয়া হৰি সিঙে ইণ্ডিয়াক হেল্প খুজিলে যে মোক হেল্প কৰক। তো ইণ্ডিয়াই তেতিয়া ক'লে যে আমি হেল্প কৰিম, কিন্তু তই ইনষ্ট্ৰুমেণ্ট অফ এছেশ্যন মানে প্ৰিন্সলি ষ্টেটছবিলাকে যেতিয়া এখন চাইন কৰে তেতিয়া ইণ্ডিয়াৰ পাৰ্ট হৈ যায় মানে। তো এইখন আপুনি চাইন কৰক, যদি চাইন কৰে তেতিয়া আপুনি ইণ্ডিয়াৰ লগতো আহিব আৰু আমি মিলিটেৰীও পঠাম। তো তেনেকৈ ইণ্ডিয়াই গৈ পেলাই যুদ্ধ কৰিলে 1948-49। এইখন এখন ইণ্ডিয়া পাকিস্তান ৱাৰ হ'ল, আৰু এই ৱাৰখনৰ সলিউশ্যন একো নোলালে। কাশ্মীৰখন এনেকৈ আছিলেতো, তো পাকিস্তানীখিনি সোমাই আহিছিলে। তো এটা এনেকুৱা জেগা এটা
পাকিস্তানীখিনি অকুপাই কৰি ল'লে। তো এই জেগাটোকে এতিয়া পাকিস্তান অকুপাইড কাশ্মীৰ বোলে কয় ইণ্ডিয়াই। তো এই যোনটো লাইন, এই লাইনটোক চিজ ফায়াৰ লাইন বোলে ক'লে। মানে এইটো হৈছিলে যেতিয়া এই ৱাৰখন যেতিয়া হৈছিলে, UN সোমাইছিলে। UNক জৱাহৰলাল নেহৰুৱে একচুৱেলি ৰিকুৱেষ্ট কৰিছিলে আৰু UNে কৈছিলে যে আপোনালোকে যি আছে এই চিজ ফায়াৰ কৰক, তাৰ পৰা আমি চাম। তো ইয়াৰ ৰিজাল্টটো কি আছিলে? UNে কৈছিলে যে এটা ৰেফাৰেণ্ডাম হ'ব লাগিব। এতিয়া ৰেফাৰেণ্ডাম হ'বৰ কাৰণে মানে এটা কথা কি কৈছিলে যে পাকিস্তানে যাতে যোনখিনি মিলিটাৰী, কাৰণ আল্টিমেটলিটো পাকিস্তানে সোমাইছিলে, তো এই মিলিটাৰীখিনি পাকিস্তানক উলিয়াই নিবলৈ ক'লে। কিন্তু পাকিস্তানে সেইটো কাম কেতিয়াও নকৰিলে আৰু আজিও এই লাইনটো এতিয়াও থাকি গ'ল। তাৰপিছত কি হ'ল, এই লাইনটোৱে লাহেকৈ গৈ পেলাই 1971 যেতিয়া পাকিস্তান ইণ্ডিয়াৰ লগত হাৰিলে, বাংলাদেশ ক্ৰিয়েট হ'ল, তেতিয়া এটা চিমলা এগ্ৰিমেণ্ট হৈছিলে। এই চিমলা এগ্ৰিমেণ্টটোতে এই যোনডাল লাইন LOC আছিলে, এই লাইনডাল যোনডাল চিজ ফায়াৰ লাইন আছিলে, সেইডালে হৈ গ'ল লাইন অফ কণ্ট্ৰল। আৰু এতিয়াও ইণ্ডিয়া আৰু পাকিস্তান এনেকেই ডিফাইন হৈ আছে। কিন্তু এতিয়া এই কাশ্মীৰৰ পলিটিক্সটো আমি চাই লওঁ যে প্ৰথম হৰি সিঙে ইনষ্ট্ৰুমেণ্ট অফ এছেচন চাইন কৰিবলৈ 47ত এনেকৈ ইণ্ডিয়াৰ লগত আহিলে। তাৰপৰা UNৰ মই যোনটো কথা ক'লোঁ, আৰু তাৰপিছত ইণ্ডিয়াই কি কৰিলে, 1950 যিহেতু কাশ্মীৰখন ইণ্ডিয়াৰ লগত আহিলে, কাশ্মীৰক এটা স্পেচিয়েল আৰ্টিকেল দি পেলাই ছেপাৰেট এটা আইডেণ্টিটি দি দিলে। আৰু তাৰ লগতে আৰ্টিকেল 35A এটাও আছিলে, হুইচ ইজ এ স্পেচিয়েল মানে মেকানিজিম আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফৰ জম্মু এণ্ড কাশ্মীৰ। এতিয়া কি হ'ল, এই 1950টো এইটো হ'ল। তাৰপিছত 1971ত 1965তো এখন ৱাৰ হৈছিলে। পাকিস্তানে মানে ভাবিছিলে 1962ত চাইনাৰ লগত ইণ্ডিয়া হাৰিছে, তো এবাৰ টেষ্ট কৰি চাওঁ বোলে, আকৌ পাকিস্তানেও এনেকৈ মানে এটেক কৰিছিলে। কিন্তু সেইখন ৱাৰ বহুত বেয়াকৈ হৈছিলে আৰু ইণ্ডিয়াই পাকিস্তানক খুব বেয়াকৈ ডিফিট কৰিছিলে। এটা মানে শুনা বাতৰি মতে যে ইণ্ডিয়াই একচুৱেলি তেতিয়াই ইছলামাবাদলৈকে অকুপাই কৰি ল'ব পাৰিলে হয়, বাট কিবা কাৰণে ইণ্ডিয়া আগবাঢ়ি নগ'ল বুলিও কয়। আৰু 1971ত পাকিস্তানক বাংলাদেশখন কাটি পেলাই গুচাই দিলে। তো পাকিস্তানে বুজি পালে যে আমি এতিয়া এই বস্তুটো এনেকৈ চলালে নহ'ব, আমি কি কৰিব লাগিব, আমি যোনখিনি কাশ্মীৰী মানুহ আছে তেওঁলোকক ফ্ৰীডমৰ কাৰণে উচতাব লাগিব। আচৰিত কথা এইটো যে 1971ত যেতিয়া কাশ্মীৰত এনেকৈ 65ত মানে কি হৈছিলে পাকিস্তানত, মানে 1965 ৱাৰখনৰ ওপৰত পাকিস্তানৰ মানুহখিনিয়ে মানে কি কৰিছিলে, যোনখিনি মিলিটাৰী আছিলে সিহঁতি ডাইৰেক্ট সোমোৱা নাছিলে, আকৌ এনেকৈ বেশ ধৰিয়ে মানুহ সোমাইছিলে। কিন্তু এই কাশ্মীৰী মানুহখিনিয়ে কি কৰিছিলে, ইণ্ডিয়ান গভৰ্ণমেণ্টক খবৰ দি দিছিলে। তো এইটো বুজায় যে সেই মানুহখিনিও ইণ্ডিয়াৰ লগতে থাকিব বিচাৰিছিলে বোলে ক'ব পাৰি। তো ইহঁতে দেখিলে যে 1965ত ফেইলিয়াৰ হৈ গ'ল, 1971ত ফেইলিয়াৰ হৈ গ'ল। তো ইহঁতি ভাবিলে এতিয়াৰ পৰা আমি কি কৰিব লাগিব, কাশ্মীৰৰ যোনখিনি মানুহ ধৰ্মৰ ভিত্তিত সিহঁতক উচতনি দিব লাগিব। আৰু এনেকেই তেওঁলোকে কাশ্মীৰী মুছলিমখিনিক অলপ ইনষ্টিগেট কৰি বা তেওঁলোকৰ ফালৰ পৰা, আৰু ডেফিনেটলি কিছুমান ছাপৰ্টিং এলিমেণ্টছো থাকিব, তেওঁলোকে মিলি পেলাই প্ৰথমতে কি আৰম্ভ কৰিলে, তেওঁলোকে ষ্টাৰ্ট কৰিলে যে কাশ্মীৰী যোনখিনি পণ্ডিত আছিলে সেই কাশ্মীৰী পণ্ডিতখিনিক এই কাশ্মীৰ ভেলীটোৰ পৰা ওলাই পঠাবলৈ ষ্টাৰ্ট কৰিলে। আৰু এই মিলিটেঞ্চিটোক এটা যদিও ফ্ৰীডম মুভমেণ্ট নাম দিয়ে তেওঁলোকে, বাট বেচিকেলি এইটো এথেনিক ক্লেন্সিং এটা কৰা আৰম্ভ কৰিলে। তো এনেকেই আপোনাৰ 1998ত এই ৱানধামা মেছেকাৰটো হৈছিলে, য'ত 23জন কাশ্মীৰী পণ্ডিত, যিহেতু 1980s পৰাই চলিছিলে, যে কেনেকৈ তেওঁলোকে আহি পেলাই চাহ তাহ খাই 4 ঘৰ মানুহক একেলগ কৰি পেলাই তাৰপিছত 23জন মানুহক কোল্ড ব্লাডেডলি মাৰি পেলাইছিলে। তাৰে এটা বাচ্চা আছিলে যাক 18টা গুলি মাৰিছিলে বোলে। এই ষ্টৰিটোত লিখা আছে, আৰ্টিকেলটোত লিখা আছে। এতিয়া কথাটো কি হ'ল যে আৰ্টিকেল 372 চলি থাকিলে, মাজে মাজে ইণ্ডিয়াত এটেক হৈ থাকিলে। 2019ৰ ফেব্ৰুৱাৰীত ইণ্ডিয়াত এটা এটেক হৈছিলে, মানে কাশ্মীৰত এটা এটেক হৈছিলে, ডেট ইজ পুলৱামা, য'ত আমাৰ 40জন CRPF জৱানক এটেক কৰি পেলাই মানে তেওঁলোকক মানে বীৰগতি কৰি দিছিলে, মানে টেৰৰিষ্টে এটেক কৰি। এই বস্তুটো কিন্তু বহুত ডাঙৰ এটা এফেক্ট কৰি দিলে, মানে এইটো আপোনাৰ ক'ব পাৰে ডমিনো এফেক্ট বুলি কয়। মানে এটা পৰিলে ইটো পৰিলে, ইটো পৰি সিটো পৰি, এনেকৈ কৰি লাষ্টত এই 5 আগষ্টত, মানে আজি এই আগষ্ট চলি আছে, 5 আগষ্টত কি কৰিলে, এই যোনটো আৰ্টিকেল 370 আছিলে আৰু 35A আছিলে, এই বস্তু গভৰ্ণমেণ্টে উঠাই দিলে। এতিয়া আৰ্টিকেল 370 উঠাই দিয়াৰ লগে লগে কি চেঞ্জ হ'ল আৰু আগতে কি আছিলে সেইটোৰ ওপৰত আমি অলপ পটককৈ চাই লওঁ। তো 370য়ে কি কৰিছিলে, কনষ্টিটিউশ্যনেল ষ্টেটাছ, মানে কনষ্টিটিউশ্যনৰ আণ্ডাৰতে জম্মু কাশ্মীৰক এটা স্পেচিয়েল ষ্টেটাছ দিছিলে আণ্ডাৰ 370। আৰু এইটো ইণ্ডিয়া এতিয়া আফটাৰ ৰিমুভেল এইটো এতিয়া গুচি গ'ল। এতিয়া কাশ্মীৰখনো আমাৰ নৰ্মেল কনষ্টিটিউশ্যনৰ আণ্ডাৰত যেনেকৈ
যোনবোৰ আৰ্টিকেল আছে তাৰ আণ্ডাৰতে গভাৰ্ণ হয় আৰ্টিকেল 35A এইটো স্পেচিয়েল ৰাইটছ দিছিলে সেইটো উঠি গ'ল নো ছেপাৰেট 35A উঠি গ'ল আগতে ল এণ্ড জুৰিছডিকশ্যন কি আছিলে অকল লিমিটেড প্ৰভিজনছ মানে আমাৰ কনষ্টিটিউশ্যন লিমিটেড বস্তুবিলাক এপ্লাই হৈছিলে এতিয়া ফুল্লি যিমান প্ৰভিজনছ আছে ইনক্লুডিং ফাণ্ডামেণ্টেল ৰাইটছ চব হয় আগতে কাশ্মীৰৰ নিজৰ ফ্লেগ এখন আছিলে এতিয়া নেশ্যনেল ফ্লেগখন ইউজ হয় আৰু এই 35A আণ্ডাৰতে মানে সিহঁতৰ যোনটো পাৰ্লিয়ামেণ্ট কাশ্মীৰী পাৰ্লিয়ামেণ্ট এটাও আছিলে সেই পাৰ্লিয়ামেণ্টৰ আণ্ডাৰত সিহঁতি প্ৰপাৰ্টি ওনাৰশ্বিপ এমপ্লয়মেণ্টৰ ওপৰত লজ বনাব পাৰিছিলে আৰু বেচিকেলি সেইবিলাক সিহঁতি অকল সিহঁতৰ কাৰণে ৰাখিছিলে বাট নাও আফটাৰ দ্য ৰিমুভেল অফ 370 দ্য ইকুৱেল এমপ্লয়মেণ্ট ইজ প্ৰভাইডেড টু অল দ্য চিটিজেনছ অন এণ্ড ৰিগাৰ্ডিং প্ৰপাৰ্টি এডুকেশ্যন এণ্ড এমপ্লয়মেণ্ট সেইটো চেঞ্জ হ'ল তাৰ লগতে জম্মু কাশ্মীৰখন আগতে এখন ষ্টেট আছিলে এতিয়া কি হৈ গ'ল গভাৰ্ণমেণ্টে ৰিঅৰ্গেনাইজ কৰি দিলে দুখন ইউনিয়ন টেৰিটৰিজ ডেট ইজ জম্মু কাশ্মীৰ আৰু এফালে হ'ল লাডাখ আৰু গভাৰ্ণেন্সতো মানে চেণ্ট্ৰেল ইণ্টাৰফিয়েৰেঞ্চ কৰিব নোৱাৰিছিলে কিছুমান বস্তুতে মানে কিছুমান বস্তুত পাৰিছিলে কিছুমানত নোৱাৰে যেনেকৈ বোলে ফৰেইন ৰিলেশ্যনছত গভাৰ্ণমেণ্টে পাৰিছিলে কিন্তু কিছুমান ষ্টেট মেটাৰ্ছত নোৱাৰিছিলে এতিয়া গভাৰ্ণমেণ্টে চবতে পাৰা হৈ গ'ল তো সেইটো কাৰণে এই ৰিমুভেল অফ আৰ্টিকেল 370টো গভাৰ্ণমেণ্টে বহুত ছাপৰ্টো কৰে কাৰণ কিয় তাৰ পিছত কাশ্মীৰখনৰ ইকনমিক ডেভেলপমেণ্টটো হৈছে আৰু তাৰ লগতে আমাৰ মিলিটেঞ্চি যিমান আছিলে সেই মিলিটেঞ্চিটো কম হৈছে কিছুমান কাশ্মীৰী পণ্ডিত আকৌ ৰিলোকেট কৰা হৈছে তেওঁলোকৰ অৰিজিনেল ঘৰলৈ যোন 1980ত মানে পলাই পেলাই মেইনলেণ্ডলৈ গুচি আহিছিলে ফ্ৰম কাশ্মীৰ এতিয়া কথাটো হৈছে যে এইখিনি বস্তু কোৱাৰ এটা তাৰ লগত ৰিলেশ্যন অসমৰ লগত এইটোও আছে যে আমাৰ অসমখনো এটা বৰ মানে ক্ৰিটিকেল জেগাত আছে আৰু আমাৰ কাষৰ পৰাও এতিয়া ধৰক বোলে অৰুণাচল আছে আমাৰ মণিপুৰ আছে এতিয়া মাজে মাজে শুনা যায় মিজোৰামখনে মানে মিজোৰামৰ চিফ মিনিষ্টাৰে গৈ পেলাই US-ত মানে এটা মানে ফ্ৰীডমৰ কথা কৈ দিছিলে মাজতে আপোনালোকে নিউজটো চাৰ্চ কৰিলে পাব তো এনেকুৱাবোৰ বস্তু যদি হয় এতিয়া মিজোৰামখনতো বোলে তেনেকুৱা হ'ল তো চিমিলাৰ চিটুৱেশ্যন এটা অসমতো এফেক্ট কৰিব পাৰে তো এনেকুৱা বস্তুবিলাক আমাৰ অসমৰে শিক্ষা লোৱাটো উচিত আৰু সজাগ আৰু ৰেডি থকাটো উচিত আজি ছেকেণ্ড নিউজটো হৈছে চাইনা এক্সপাণ্ডিং ইনফ্লুৱেঞ্চ অপাৰেশ্যনছ এক্ৰছ ইণ্ডো পেচিফিক তো চাইনাৰ মানুহখিনিয়ে ভাবে এতিয়াৰ যোনখন চাইনা সেইখন চাইনা আচলি চাইনা নহয় আৰু চাইনাৰ যোনটো এনচিয়েণ্ট হিষ্ট্ৰী সেই হিষ্ট্ৰীটো যোনখন চাইনা সেইখন চাইনাই এতিয়া আকৌ বনাবলৈ চেষ্টা কৰি আছে তো তাৰ কাৰণে চাইনাই এক্সপাণ্ড কৰিব ট্ৰাই কৰি থাকে এটা চাইনিজ ষ্ট্ৰেটেজি আছে সালামি স্লাইচিং মানে যে কি হয় যে এটা বস্তুত ইমান সৰুকৈ তুমি কাটা যে কোনো নটিচে নকৰে আৰু এই জেগাবোৰ তুমি অধিগ্ৰহণ কৰি গুচি যোৱা তো তেনেকৈ আপুনি ভাবিব পাৰে গালৱান ডোকলাম আমাৰ ইণ্ডিয়াৰ লগত যোনবোৰ কনফ্লিক্ট হৈ থাকে সেইবিলাক সালামি স্লাইচিঙৰ এটা ষ্ট্ৰেটেজি হয় এতিয়া এই চাইনাৰ ইষ্টৰ ফালে এক্সপাণ্ড কৰিবলৈ ইয়াতে জাপানখন আছে তো তেওঁলোকে জাপানৰ লগত কেনেকুৱাবোৰ কথাত লাগি থাকে যে ইয়াতে এটা মানে আইলেণ্ড চেইন আছে যোনটো চেনকাকু ডিয়াও আইলেণ্ডছ বুলিও কয় তাত এটা জাপানিজৰ লগত ডিছপিউট আছে আৰু ইনক্ৰিজিংলি চাইনাই এইটো থ্ৰেট কৰি থাকে এতিয়া তাৰ লগতে ইয়াতো তলতো কিছুমান আছে আইলেণ্ডছ যোনবোৰ আইলেণ্ডছ আপোনাৰ ফিলিপাইনছ ভিয়েটনাম এইবিলাকৰ লগত চাইনাৰ এটা কনফ্লিক্ট আছে এতিয়া এইবোৰ আইলেণ্ডছত তেওঁলোকে কি ষ্ট্ৰেটেজি লগায় সেইটোক কয় কেবেজ ষ্ট্ৰেটেজি মানে কি এইটো জেগা জানিব ডিছপিউটেড হয় এতিয়া এইখন এখন কাণ্ট্ৰি আছে সৰু কাণ্ট্ৰি তাৰ ইমান পাৱাৰ নাই এতিয়া চাইনাখন বহুত ডাঙৰ হয় বহুত পাৱাৰ তো এই জেগাটো ইমান মিলিটাৰাইজ কৰি দিব যে ইয়াৰ মানুহ সোমাবই নোৱাৰিব তো আল্টিমেটলি এইটো ফুলকবিৰ নিচিনা বনি গ'ল আৰু জেগাটো চাইনাই লৈ গুচি গ'ল চিমিলাৰলি চাইনাৰ ইষ্টততো জাপান থাকিলে আৰু এই তলত চাউথ চাইনা চি আছে চাউথ চাইনা চিত কি হয় টাইৱানখন মানে এণ্টি টু চাইনা হয় মানে চাইনাখন একচুৱেলি যেতিয়া 1950 চাইনিজ চিভিল ৱাৰ হৈছিলে মানে দীঘলীয়াকৈ চলিছিলে 20 বছৰমান তেতিয়া যোনখিনি কমিউনিষ্ট মানুহ সেইখিনি চাইনা বনালে PRC পিপলছ ৰিপাব্লিক অফ চাইনা আৰু যোনখিনি কেপিটেলিষ্ট মানুহ আছিলে তেওঁলোকে টাইৱানৰ আইলেণ্ডটোলৈ গৈ তাতে এখন নিজৰ কাণ্ট্ৰি বনালে তো এইখনক এতিয়া টাৰ্গেট কৰি থাকে যে এইখন ইউনিফাই কৰিব লাগে চাইনাৰ লগত কিন্তু বোথ জাপান এণ্ড চাইনা আৰ বেকড বাই USA এটা কথাটো হ'ল যেতিয়া ইমান এগ্ৰেছিভলি চাইনাই এটেক কৰিয়ে থাকে চাইনাই বিচাৰিছে এক্সপানশ্যন কৰিবলৈ বা থ্ৰেটেন কৰিবলৈ তেতিয়া বাকী মানুহবিলাকতো প্ৰটেকশ্যন ল'বই যেনেকৈ ইয়াতে ইণ্ডিয়াই প্ৰটেকশ্যন ল'ব ইণ্ডিয়াই ৰাছিয়াৰ লগত মিলি মিছাইল বনাব ইণ্ডিয়াই নিজৰ কিবা ডেভেলপ কৰিব টু কাউণ্টাৰ চাইনা তো চাইনাই এইবিলাক টেকটিক্স অলৰেডি কৰি থাকে চাইনাই আৰু এটা টেকটিক্স ইউজ কৰে সেইটো হ'ল উলফ ডিপ্ল'মেচি এনেই মই মেনশ্যন কৰিছিলোঁ উলফ ডিপ্ল'মেচিটো মানে কি যদি এখন কাণ্ট্ৰিয়ে ধৰক ইণ্ডিয়াই চাইনাক ক্ৰিটিচাইজ কৰিলে নহয় চাইনাই এনেকৈ পিছত পৰিব সেই ক্ৰিটিচিজিমটো যিকোনো মানে চাম দাম দন ভেদ লগাই গোটেই ইণ্টাৰনেশ্যনেল কমিউনিটিৰ আগত ইণ্ডিয়াক বদনাম কৰিবলৈ লাগি যাব দিছ ইজ এন এগ্ৰেছিভ প'শ্চাৰ অফ ডিপ্ল'মেচি মানে ডিপ্ল'মেচি মানে হ'ল মানে মিট মাত
কিন্তু সেই বস্তুটো এইটো উল ডিপ্ল'মেচিত নপৰে এতিয়া এই টপিকটোত এই নিউজ আৰ্টিকেলটোত কি লিখা আছে জাপানীজ যোনজনী প্ৰাইম মিনিষ্টাৰ আছে এতিয়া জাপানীজ প্ৰাইম মিনিষ্টাৰ আমাৰ ৰিচেণ্টলি আহি গৈছে তেওঁৰ নাম হৈছে তাকাইচি চানায়া এই তাকাইচি চানায়া এতিয়া এই জাপানে এতিয়া ৰিচেণ্টলি কি কৰিছে চাইনাৰ এইবিলাক এগ্ৰেছিভ প'শ্চাৰিং দেখি পেলাই জাপানে মিলিটাৰীটো আকৌ আফটাৰ ৱৰ্ল্ড ৱাৰ টু মানে ৱৰ্ল্ড ৱাৰ টুৰ পিছত জাপান বহুত ঠাণ্ডা মানে সেইটো হৈ গৈছিলে মানে যে আমি আকৌ মিলিটাৰী নালাগে আমি পিচফুলি এক্সিষ্ট কৰিম কিন্তু এই চাইনাৰ প'শ্চাৰিঙৰ কাৰণে আকৌ জাপানে নিজকে মিলিটাৰাইজ কৰা আৰম্ভ কৰিছে এতিয়া সেই বস্তুটোকে লৈ পেলাই জাপানৰ যেতিয়া ইলেকশ্যন হৈছে তেতিয়া চাইনাই এনেকৈ ইনফ্লুৱেঞ্চ কৰিছে বিকজ চাইনিজ হেজ এ ভেৰি গুড ইলেক্ট্ৰনিক এণ্ড ডিজিটেল এণ্ড ইণ্টাৰনেট প্ৰেজেঞ্চ যে এই ইলেকশ্যনছবিলাক ইনফ্লুৱেঞ্চ কৰি দিছে তেওঁলোকে সেইবোলে কোনে কৈছে এখন পেপাৰ ওলাইছে যোনখন জাপানীজবিলাকে কৈছে আৰু এই কথাটো এই ছেইম বস্তুটোকে 2020ত ডোনাল্ড ট্ৰাম্পে কৈছিলে চ' সেইকাৰণে ফেক ইনফৰমেশ্যন বা ডিছইনফৰমেশ্যনটো ইমান মানে এটা সাংঘাতিক কথা হয় এখন নেশ্যনৰ গোটেই প'শ্চাৰিংটো চেঞ্জ কৰি পেলাব পাৰে তো ইয়াতে সেইকাৰণে ডিছইনফৰমেশ্যন আৰু ইলেকশ্যনৰ ওপৰত মই অলপ ডিছকাশ্যন কৰিছোঁ আপোনালোকে চাব পাৰে আৰু কথাটো এনেকুৱা যে আৰু এটা বস্তু আছে এইটো ডিছইনফৰমেশ্যন আৰু এইটো হ'ল মিছ ইনফৰমেশ্যন এতিয়া ডিছইনফৰমেশ্যন আৰু মিছ ইনফৰমেশ্যনৰ মানে ডিফাৰেঞ্চটো কি হয় মিছ ইনফৰমেশ্যনটো আপুনি এনেই নৰ্মেলি এনেই দিয়ে মানে এনেই এটা মিছা ইনফৰমেশ্যন দিলে তাৰ কোনো কনচিকুৱেঞ্চিয়েল আপুনি সেইটো নকৰে মানে আপুনি একো নাভাবে যেনেকৈ আপোনাক কোনোবাই সুধিলে তই কি কৰি আছ তো আপুনি বোলে ভাত খাই আছে আপুনি ক'লে নাই মই এতিয়া কিবা এটা লিখি আছিলোঁ তো সেইটো হৈ গ'ল মিছ ইনফৰমেশ্যন তাত ইজন মানুহৰ কোনো হাৰ্মৰ কথা নাথাকে কিন্তু এই ডিছইনফৰমেশ্যনটো সাংঘাতিক হয় এই ডিছইনফৰমেশ্যনটো মানুহ এটাক আপুনি মেনিপুলেট ঠগাবৰ কাৰণে বা ডিচিভ কৰিবৰ কাৰণে আপুনি ঠগবাজি কৰিবৰ কাৰণে এই ডিছইনফৰমেশ্যনটো ইউজ কৰে যাতে মানুহটোৰ হাৰ্ম হয় আৰু এই পলিচিটোকে এগ্ৰেছিভলি চাইনাই কি কৰে ইন দ্য ইণ্টাৰনেট সেইটো মানে ট্ৰাই কৰে তো আপুনি ভাবক এখন কাণ্ট্ৰিয়ে যদি এই ডিছইনফৰমেশ্যন বেক কৰে তে কেনেকুৱা সাংঘাতিক কথা হ'ব পাৰে ডোনাল্ড ট্ৰাম্পৰ নিচিনা এখন US নিচিনা পাৱাৰফুল এখন কাণ্ট্ৰিৰ ডোনাল্ড ট্ৰাম্পে 2020 ইলেকশ্যনত কৈছে যে চাইনিজে সেইটো কৰিছে এতিয়া জাপানে কৈ আছে তো আমি বিৰাট এৱেৰ হ'ব লাগে কাৰণ ইণ্ডিয়াটো আপোনালোকে গম পাইছেই ইণ্ডিয়াখন কেনেকুৱা হয় আৰু ইণ্ডিয়াত কি হৈ থাকে আপোনালোকে দেখিয়ে থাকে তো ইয়াতে সেইখিনি কথাই লিখা আছে ডিছইনফৰমেশ্যন ফলছ অৰ মিছলিডিং ইনফৰমেশ্যন ডেট ইজ ডেলিবাৰেটলি আপুনি ক্ৰিয়েট কৰিছে টু মেনিপুলেট অপশ্যন এচিভ ষ্ট্ৰেটেজি গ'লছ আৰু কেনেকৈ কৰা হয় ছ'চিয়েল মিডিয়া মেনিপুলেশ্যন ফেক পোষ্ট আপোনাৰ ৰিচেণ্ট ইলেকশ্যনত আপোনালোকৰ মনত পৰিব বহুত ফেক নিউজ ওলাইছে ক'ব নোৱাৰি কি বোলে চাইনায়ো কৰি থাকিব পাৰে টাৰ্গেটেড অডিয়েঞ্চ মানে ধৰক যোনবোৰ বোলে কমিউনিটি ৱাইজ ডিভাইড কৰি ল'লে হিন্দু মুছলিম শিখ আৰু একৰ্ডিংলি তেওঁলোকক ফিট কৰি আছে ইনফৰমেশ্যন একৰ্ডিংলি ফিট কৰি আছে তেনেকুৱা হ'ব পাৰে তাৰপিছত ইলেক্টৰেল ইণ্টাৰফাৰেঞ্চ হয় ইলেকশ্যনত বোলে কাক ভোট দিব লাগে সেইটো ইনফ্লুৱেঞ্চ কৰি আছে বোলে এইটো পাৰ্টিক দিয়ক এইটো পাৰ্টিক নিদিব এইটো পাৰ্টিক দিবও পাৰে নিদিবও পাৰে তেনেকৈ ইনফৰমেশ্যন ডাটা এক্সপ্লইটেশ্যন তো ডাটাবোৰ লৈ পেলাই একদম মাইক্ৰ' টাৰ্গেটিং মানে ধৰক ইমানখিনি মানুহৰ ডাটা ল'লে তাতে ডিভাইড কৰি পেলালে বোলে এইখিনি মেইল এইখিনি ফিমেল তো অকল মেইল অৰিয়েণ্টেড বস্তু পঠাই থাকিলে এইফালে ফিমেল অৰিয়েণ্টেড বস্তু পঠাই থাকিলে তো এনেকুৱা বস্তুবিলাকৰ কাৰণে কি হয় এইটো সাংঘাতিক এটা প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে ইন ফিউচাৰ আৰু তাৰ লগতে কি প্লজিবল ডিনায়েল মানে এইটো আপোনাক মানে ডাইৰেক্টটো নকৰে তো সিহঁতি ফেক প্ৰফাইল বনালে তাৰপিছত বোলে ফেক আইডেণ্টিটি বনালে আপোনালোকে হানি ট্ৰেপিঙৰ কথা শুনিয়ে থাকে তো এইবিলাক চব বস্তু মিলাই চাইনাই এটা বহুত ডেঞ্জাৰাছ ৱাৰফেয়াৰ একচুৱেলি ইলেক্ট্ৰনিকেলি ইণ্ডিয়াৰ লগত খেলি আছে সেইখিনি কথাকে ইয়াতে লিখি দিয়া হৈছে আপোনালোকে চাব পাৰে আৰু আমাৰ অসমৰ কাৰণে কিয় মেটাৰ কৰে কাৰণ অসমখন চাইনাৰ ওচৰতে প্ৰায় আছে 1962ত চাইনিজ আহি পেলাই অৰুণাচলৰ পৰা ঠিক যেতিয়া শোণিতপুৰ পাব হৈছিলে দৰং পাব হৈছিলে দৰং পোৱাৰ কথা ওলাইছিল তেতিয়া দৰঙৰ মানুহখিনি মানে সেই ছাইডৰ দৰঙৰ মানুহখিনি গহপুৰৰ মানুহখিনি গোটেইখিনিয়ে ব্ৰহ্মপুত্ৰখন পাৰ হৈ পেলাই চাউদাৰ্ণ বেংকলৈ গুচি আহিছিলে চ' অলছ' আমাৰ অসম বা এই আমাৰ নৰ্থ ইষ্টখন এথেনিকেলি হওক বা এনেকৈ কালচাৰেলি হওক বহুত ফ্ৰেজাইল হয় আৰু তাৰ কাৰণে আমাৰ ডেম'ক্ৰেটিক ষ্টেবিলিটিটো কিন্তু এনেকুৱা চাইনিজ অসুৰামীয়ে আমাৰ কিন্তু ডিষ্টাৰ্ব কৰিব পাৰে তো মানুহবোৰ খুব সজাগ থকাটো বিৰাট ইম্পৰ্টেণ্ট হয় চ' আজি আমাৰ লাষ্ট টপিকটো হৈছে হাই লেভেল ৰিভিউ হেল্ড অন ডিজিটাইজেশ্যন অফ লেণ্ড ৰেকৰ্ডছ ইন কাৰ্বি আংলং ইয়াতে PM কিষাণ অৰুণোদয়ৰ কথা কোৱা আছে এইকাৰণে PM কিষাণটো এবাৰ ডিছকাছ কৰি দিওঁ তো জেনেৰেলি আমাৰ আগতে কি হয় যোনখিনি খেতিয়ক থাকে সেই খেতিয়কখনে কিছুমান ইনপুট কিনিব লগা হয় যেনেকৈ ফাৰ্টিলাইজাৰ কিনিব লগা হ'ল সাৰ কিনিব লগা হ'ল মানে তাৰপৰা বোলে পাৱাৰ টিলাৰখন বোলে ধাৰ ল'ব লাগে মাটিখিনি চহাবৰ কাৰণে তো এনেকুৱা বস্তুবিলাকৰ কাৰণে মানে খেতিয়কবিলাকৰ কি হয় যিহেতু আগৰ ক্ৰপ ছিজনটো শেষ হৈ যায় আৰু নতুনকৈ তেওঁলোকে
ইনভেষ্ট কৰিব লগা হয় বোলে কঠীয়া পাৰিব লাগে বা ফিল্ডখন চহাব লাগে তেনেকুৱা টাইমত আমাৰ খেতিয়কবিলাক অলপ উইক হৈ থাকে তো উইক হৈ থকাৰ কাৰণে তেওঁলোকে কিছুমান পইচা মানে তেওঁলোকৰ অলপমান আৰ্থিকভাৱে তেওঁলোক ষ্ট্ৰং হৈ নাথাকে তো এনেকুৱা বস্তুবোৰ ধৰক ধানৰ গুটি এইবিলাক বস্তু কিনিবৰ কাৰণে তেওঁলোকৰ দিগদাৰী হয় তো সেইকাৰণে এই স্মল আৰু মাৰ্জিনেল ফাৰ্মাৰবিলাকক মানে গভৰ্ণমেণ্টে বিচাৰিলে যে এনেকুৱা টাইমবিলাকত ছাপোৰ্ট কৰিব লাগে আৰু সেইকাৰণে 2019ত PM কিষাণ লঞ্চ কৰিলে ইয়াত কি হয় 6,000 টকা এটা 2000 কৰি 4 মাহৰ মূৰে মূৰে এই ফাৰ্মাৰ্ছবিলাকলৈ দিয়া হয় ছ' ডেট তেওঁলোকে নিজৰ যোনবোৰ এনেকুৱা এক্সপেন্স সেই এক্সপেন্সবিলাক মিট কৰিব পাৰে তো 2019ত স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰৰ কাৰণে 2 হেক্টৰলৈকে মানে যাৰ মাটি 2 হেক্টৰলৈকেহে আছে মানে 2 হেক্টৰৰ তলত আছে তেওঁলোকে এই PM কিষাণ পাইছিলে কিন্তু এতিয়া এই মাটিৰ লিমিটটো গুচাই দিলে এতিয়া 1 হেক্টৰ কিমান হয় 1 হেক্টৰ অলমষ্ট 7.5 বিঘামান হয় তো 2 হেক্টৰ আমাৰ 15 বিঘামান হয় বোলে আপোনালোকে ধৰিব পাৰে তো PM কিষাণ ইজ বেচিকেলি নাও open to all the farmers মেটাৰ নকৰে আপোনালোকে মানে আপোনালোকৰ মাটি থাকিলেই আপুনি খেতি কৰিলে খেতিয়ক হ'লেই আপোনাক এই PM কিষাণটো গভৰ্ণমেণ্টে দিব তো এইটো এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় মানে ষ্টেট গভৰ্ণমেণ্টৰ পৰা একো পইচা নিদিয়ে এইটো ডাইৰেক্ট চেণ্টাৰৰ পৰা আহিব নেক্সট আহিলে সেইটোৱে 100% ফাণ্ডিং বাই গভৰ্ণমেণ্ট সেইটোৱে ক'লে আৰু ইমপ্লিমেণ্ট কোনে কৰে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ মানে পৰীক্ষাৰ কাৰণে আপোনালোকে এইটো মনত ৰাখিব লাগে এইটো 2 years আৰু এইটো DBT ট্ৰেন্সফাৰ হয় মানে ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমায় তো মিডলমেন নাথাকে তো মিডলমেন নাথাকিলে ডাইৰেক্ট খেতিয়কজনে পায় তো সেইটো বস্তু ভাল হয় তো বেচিকেলি এইটোৰ কাৰণে এই কাৰণেই লঞ্চ কৰা হৈছে যাতে এই খেতিয়কজনে এই যোনখিনি সিম্পল ইনপুট যোনখিনি তেওঁলোকে কিনিবৰ কাৰণে কাৰোবাৰ পৰা ধাৰ ল'ব লাগে বা মহাজনৰ পৰা ধাৰ ল'ব লাগে এতে হাই ইণ্টাৰেষ্ট সেইটো বস্তু যাতে মানুহৰ বা খেতিয়কখিনিৰ নহয় আৰু তেওঁলোকে সুকলমে যাতে খেতি কৰিব পাৰে আপোনালোকক এই ইনফোগ্ৰাফিকটোত অলপমান মই ডিটেইলছ দি দিলোঁ আপোনালোকে পজ কৰি চাব পাৰে আৰু আজিলৈ ভিডিঅ'টো ইমানেই কাইলৈ আকৌ লগ পাম থেংক ইউ ছ' মাছ গুড নাইট